রমজান মাহত কোনোবা রোজাদার মানুহক যদি আপোনালোকে এটা খেজুৰ বা এটা এগিলাস পানী দি ইফতাৰ কৰাব পায় তো বহুত সোৱাব, বহুত ভাল লাগে। তাৰ ওপৰেদি যদি একেবাৰে পেট ভৰাই খুৱাব পায় তেনেহ'লে তাৰ কথাই নাই, বহুত সোৱাব। তো আৰু মনতো বহুত শান্তি আহে। এই ৰোজা থাকি মানুহ এটাক ইফতাৰ কৰাব পালে বহুত ভাল লাগে। আৰু এই ৰোজাৰ দিনটো মানে ফজিলতৰ দিন, কাৰণ গোটেই দিনটো নাখাই থাকিব লাগে আৰু এই দিনটোত মানে যিমান পাৰে নামাজ কোৰান পঢ়িব লাগে। তো সেইটোৱে। তো আমাৰ ঘৰত মানে আজি ইফতাৰৰ পাৰ্টি হ'ব, কালিতো কৈছিলোঁ। এইটো মাংস আনিছে আৰু এইপিনে হ'ল পিঁয়াজ আৰু এইটো হ'ল নেমু আৰু এইটো হ'ল আদা আৰু নহৰু। তো সকলো বজাৰ কৰা একেবাৰে প্ৰায় সকলো বজাৰ কৰা শেষে হৈ গ'ল। তো এইপিনে বুট ভিজাই দিছোঁ আৰু এইপিনে কাবলিয়া বুট ভিজাই দিছোঁ। এইটো বুট মানে এনেই বনাব আৰু এই বুটটো মানে বিৰিয়ানী দি বনাব। তো একেবাৰে ৰাতিপুৱাৰ পৰা কাম ষ্টাৰ্ট কৰিলোঁ। আপোনালোকেতো জানে ঘৰত এটা মানে ফাংচন আৰম্ভ কৰিলে কিমান কাম বন থাকে, কিন্তু এইটো এটা সুবিধা আছে গাঁৱত, গাঁৱৰ মানুহবিলাক বহুত সহযোগিতা কৰে। ওচৰ চুবুৰীয়াহঁত আহি মানে কামত হেল্প কৰে বহুত, সেইটো কাৰণে কোনো অসুবিধা নহয়, বহুত ভাল লাগে। তাৰ কাৰণে মিলিজুলি কাম কৰিলে কোনো অসুবিধা নহয়, কোনো কষ্টও নহয়, আপোনালোকে জানে সেইটো। তো গাঁৱত এইটো এটা সুবিধা আছে। তো হ'ল এইপিনে মাংস কটা হৈ গ'ল, একেবাৰে ধুই কিনে আনি দি থৈ গ'ল বাজনীয়ে। আৰু এইপিনে আদা নহৰু আৰু জলকীয়া মানে কাঁচা জলকীয়া এইবিলাক মানে এতিয়া পেষ্ট কৰিব লাগিব। আৰু মানে কৰা শেষ হৈ গ'ল। আমি ৰন্ধা বঢ়া কৰা নাই, মোৰ ডাঙৰ জা আহিছে, তো ডাঙৰ জাই ৰন্ধা বঢ়া কৰিব। কাৰণ হ'ল আমি ইমান ৰন্ধা বঢ়া মানে এতিয়ালৈকে কৰা নাই, ঘৰৰ যিখিনি ৰন্ধা বঢ়া সেইখিনি কৰোঁ। তো 120 জন মানুহৰ আইটেম হ'ব, তো এইটো আমি নোৱাৰোঁ, তাৰ কাৰণে যাৰ কাৰণে ৰাখি দিছিলোঁ। তো যাই আহি কৰি আছে। আৰু এইপিনে বুটবিলাক ভিজোৱা হৈ গ'ল, এইপিনে তৰমুজ মানে সকলো ফল মূল সকলো আপোনালোকক অলপকৈ দেখুৱাই দিলোঁ মানে। আৰু এইপিনে পিঁয়াজ চিয়াজ কাটি ৰাখিছে। তো ৰন্ধা বঢ়া একেবাৰে ষ্টাৰ্ট কৰি দিছে। এতিয়া 12টাই বাজি গৈছে। মোৰ জাজনী আহিছে, আহি মানে ৰন্ধা বঢ়া ষ্টাৰ্ট কৰিছে। আৰু তো মই অলপ আহিলোঁ জিৰণি ল'বৰ কাৰণে। তো আহি চাওঁ ভাগিনা আৰু ভাতিজী বহি মোবাইল চাই আছে। তো মই অলপ ভিডিঅ' কৰিলোঁ এওঁলোকৰ অৱস্থা, কিন্তু ইমান লাজ কৰি আছে। ছোৱালী মানুহ ইমান লাজ নকৰে, ইমান মানে এওঁলোকে লাজ কৰি আছে। তো মই ভিডিঅ' কৰি আছোঁ কাৰণে হাঁহি আছে আৰু ভিডিঅ' কৰিবলৈ মানা কৰি আছে। তো মই কৈ আছোঁ তোমালোকেতো ছোৱালী নহয়, ছোৱালী মানুহে লাজ নকৰে আৰু তোমালোকে লাজ কৰা কিয়? তো তাৰ কাৰণে অলপ চাই দিলে, চাইছেনে? এইটো হয় ডাঙৰ ভাগিনা, এইটো হয় সৰু। তো অলপ জিৰণি লৈ আহিলোঁ ৰুমত, আহি চালোঁ মানে মাংসখিনি হৈয়ে আহিছে প্ৰায়। তাৰ কাৰণে সোমবাৰ বনাই আছে, সেই সোমবাৰখিনি লৈ মানে মাংসত ঢালি দিব। আৰু এইপিনে বুট সিজোৱা হৈ গৈছে, ভেন্দি কটা হৈ গৈছে। তো এইবিলাক এতিয়া ফ্ৰাই কৰিব। আৰু মাংসত চাওক এনেকুৱা কালাৰ হৈছে, বহুত ভাল লাগিছে ন চাই, বহুত টেষ্টি হ'ব খাবলৈ। তো আৰু এইপিনে মাংস বনোৱা হৈ গৈছে। এইটো হ'ল মুৰ্গীৰ মাংস আৰু মুৰ্গীৰ মাংসটো এনেকেই বনাইছে, অলপকৈ জোল ৰাখিছে। আৰু মই গা পা ধুই আহিলোঁ একেবাৰে। তো এতিয়া 12:30 মানে বাজি গৈছে, তাৰ কাৰণে গা ধুই আহিলোঁ। আৰু এইপিনে বুটটো আহি চালোঁ, বুটটো বনোৱা হৈ গৈছে আৰু বুটটো অলপ সিজোৱা বেছি হৈ গৈছে, তাৰ কাৰণে এনেকুৱা হৈছে। কিন্তু খাবলৈ বহুত টেষ্টি হৈছিল, কাৰণ মই পিছত ভইচ অভাৰ কৰি আছোঁ কাৰণে ক'বলৈ পাইছোঁ। আৰু ভেন্দি বজাৰটো ইমান টেষ্টি হৈছিল, একেবাৰে কমপ্লিট শেষ। আৰু এইপিনে মুৰ্গীৰ মাংস বনোৱা হৈছে আৰু এইপিনে হ'ল পায়েস। তো বহুত মানুহ হ'ব কাৰণে 2টা পায়েস মানে 2 ডেচকি পায়েস বনোৱা হৈছে। 120 জন মানুহ মানে আইটেম কৰি আছে, তো তাৰ কাৰণে অলপ বেছিকৈ বনাইছে। আৰু এইটো হ'ল চেনি আৰু নিমখ দি গুলি ৰাখিছোঁ, এইটো চৰ্বত বনোৱা হ'ব। তো যেতিয়া দিব তেতিয়া বৰফ দিব ইয়াত, আৰু অলপ লেবু চিপি মানে লেবুৰ পানীটো দি দিব, তাৰপিছত দি দিব সকলোকে। আৰু এইপিনে বিৰিয়ানীৰ চাউলটো ভজা হৈ গৈছে, তো ইয়াত পানী দি তাৰপিছত আকৌ গেছত দি দিব। আৰু সকলো ৰন্ধা বঢ়া গেছতে কৰিছে, ৰোজা ৰাখি আৰু চৌকাত বনাব ইচ্ছা নাযায়। আৰু এতিয়া মানুহে চৌকাত নবনায়, সকলোৱে গেছতেই মানে বনোৱা হয় সকলো বস্তু। আৰু এইপিনে চাওক কি অৱস্থা হৈ আছে, এইপিনে থালি গিলাচ সকলো মানে এনেকৈ আনি ৰাখিছে। তো বহুত মানুহ হ'বৰ কাৰণে বহুত মানে বস্তু অনা হৈছে। আৰু এইপিনে মাংসটো হৈ গৈছে, এনেকৈ ৰাখি দিছোঁ। আৰু আমাৰ ঘৰত এটা বস্তু মানে আয়োজন কৰিলে যিমান মানুহ আমি ইনভাইট কৰোঁ সকলো মানুহ আহে, এটা মানুহো বাদ নিদিয়ে, সকলো মানুহ আহে। তাৰ কাৰণে বহুত ভাল লাগে। যিমানখিনি মানে বস্তু আমি বনাওঁ মানুহৰ কাৰণে, সকলো বস্তু একেবাৰে শেষ হৈ যায়, পেলাই দিব নালাগে। তো তাৰ কাৰণে বহুত হেপী, বহুত ভাল লাগে, বহুত এটা মনত ফূৰ্তি আহে যে যিমান মানুহক ইনভাইট কৰা হৈছে সকলো মানুহ আহিছে, খাইছে, গৈছে, এটা বস্তু মানে পেলোৱা হোৱা নাই। তো তাৰ কাৰণে ভাল লাগে। তো সকলো বস্তু এতিয়া ৰেডি কৰা হৈ গ'ল, ফল মূল কটা হৈ গ'ল, আপেল তৰমুজ, তাৰপিছত খেজুৰ আঙুৰ কল, আৰু এইটো হ'ল তিয়ঁহ, আৰু এইপিনে মানে দালি বনাইছে।
তো এইখিনি হ'ল ইফতাৰৰ কাৰণে ৰেডি কৰি আছে খেজুৰ, এইটো খেজুৰ আৰু এইপিনে চৰ্বত মানে গুলি আছে মোৰ বা এজনী আহি চৰ্বতত লেমু মানে চিপি দি আছে। তাৰপিছত হ'ল বৰফ দিব, দিয়াৰ আগে আগে বৰফটো দিলে ঠাণ্ডা থাকিব তাৰ কাৰণে। তো এতিয়া 5টা মানে বাজি গৈছে, 1 ঘণ্টাত মানে এইবিলাক সকলো ৰেডি কৰিব লাগিব, তাৰ কাৰণে থালিবিলাক মানে ৰেডি কৰি আছে সকলোৱে। আৰু থালিত কি দিছে আপোনালোকক দেখুৱাই দিম, কি বস্তু দি মানে থালিটো সজাইছে। তো দিছে হ'ল বুট, খেজুৰ, তাৰপিছত তৰমুজ, আঙুৰ, আপেল, কল আৰু বিৰিয়ানী আৰু পায়স এইকেইটা দিছে। তো চিম্পুলে হয় কিন্তু খাবলৈ এইখিনি খালে ভাল হয়, বেছি খাব নোৱাৰোঁ ন, ইফতাৰ কৰি বেছি খাব ইচ্ছাই নাযায়। তো এইখিনি দি এটাকে প্লেট সজাইছে আৰু 120 জনৰ নহয় 150 জনৰে প্লেট সজোৱা হৈ গৈছে। তো এনেকেই প্লেটটো সজাইছে আৰু ইফতাৰ কৰি চাব, খোৱা বোৱা বেছি কৰিব ইচ্ছা নাযায়। তো সকলোৱে খাই বৈ গ'ল। এতিয়া বাচন বৰ্তনবিলাক আমাৰ ঘৰৰ ওচৰৰে বা এজনী আহি ধুই দি গ'ল। তো তাৰ কাৰণে বহুত ভাল লাগে। এই যে ৰন্ধা বঢ়া কৰাৰ পিছত খোৱাৰ পিছত সকলোৱে গুচি নাযায়, কাম বন কৰি একেবাৰে কমপ্লিট কৰি দি যায়, তাৰ কাৰণে বহুত ভাল লাগে। তো ভিডিঅ'টো ইমানেই আছিল, যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটোত যদি নতুন হৈ থাকে প্লিজ ছাবস্ক্ৰাইব কৰিব। বাই, আল্লাহ হাফিজ।